মাতৃগোটৰ সদস্য আপুনি বিদ্যালয়খনত বিভিন্ন কামত জড়িত হৈ আপোনাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। বিদ্যালয়ত আহি আৰু আগতে ল'ৰা ছোৱালীয়ে গছ কেনে কি গছৰ পাত কি একো চিনি পোৱা নাছিল। এতিয়া ইকো ক্লাব জড়িত পোৱালীকেইটা চবে এতিয়া কিবা চিহ্ন বনাই লিখি চবে চিনাকি হ'ল আৰু যেনিবা বিদ্যালয়খনৰ আন শিক্ষয়িত্ৰী বা প্ৰধান বাইদেউ পঢ়াৰণী বাইদেউৰ আপুনি সহযোগিতা পাইছেনে? পাইছো, বহুত সহযোগিতা পাইছো। তেওঁলোকে আমাৰ উখাৰণী বাইদেউ বিৰাট কষ্ট কৰিছে। বাইদেউ বন্ধদিনতো বহুত কষ্ট কৰিছে, গাঁৱে গাঁৱে যায়, আনকি মোকো ফোন কৰে এনেকে তেনেকে। এই ক্ষেত্ৰত তাৰমানে আমাৰ বাইদেউক ধন্যবাদ দিব লাগে, লগতে আপোনালোকে যে পূৰ্ণ সহযোগিতা আগবঢ়াইছে আপোনালোককো ধন্যবাদ আমি জানিছোঁ। Gerua Bagariguri প্ৰাথমিক বিদ্যালয়ত CRCC হিচাপে মই প্ৰত্যেক দিনাই আহোঁ, কিন্তু বিদ্যালয়ত উপস্থিত হৈ আজি মই মাতৃগোট বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যখিনিক ইকো ক্লাবৰ বা কিটচেন গাৰ্ডেনিঙৰ যিখিনি কাম বা মৰ্ণিং এছেম্বলি বিদ্যালয় চাফাই ইত্যাদি কামৰ লগত জড়িত থকা দেখা পাইছোঁ। আৰু মই নথৈ আনন্দিত যে মাতৃগোটৰ বা ইকো ক্লাবৰ যিখিনি সদস্য আছে সেই সদস্যখিনি এই বিদ্যালয়ৰ উন্নয়নৰ যিখিনি কামত জড়িত হৈ বিদ্যালয়খনক অগ্ৰগতিৰ দিশত আগবঢ়াই লৈ গৈ আছে। গতিকে মই মাতৃগোট বা বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যখিনিৰ পূৰ্ণ সহযোগিতা মই বিদ্যালয়খনত দেখা পাইছোঁ। মোৰ ভাল লাগিছে আৰু ভৱিষ্যতলৈও যদি বিদ্যালয়খনৰ লগত এনেকেই পূৰ্ণ সহযোগিতা আগবঢ়ায় নিশ্চয় বিদ্যালয়খন অগ্ৰগতিৰ দিশত আগবাঢ়ি যাব। মই বিদ্যালয়খনত উত্তৰ আৰু এইখন বিদ্যালয়ৰ আমাৰ প্ৰধান শিক্ষয়িত্ৰী পঢ়াৰণী বাইদেউ বিশেষকৈ অগ্ৰণী ভূমিকা লয়। প্ৰতিটো কামত মই দেখা পাওঁ যে আনকি বন্ধৰ দিনতো বাইদেউ বিদ্যালয়ত আহি বিদ্যালয়ৰ বিভিন্ন কামৰ লগত জড়িত হৈ থাকে। গতিকে এইটো এটা প্ৰশংসনীয় পদক্ষেপ। গতিকে উদালগুৰি টাউন CRCৰ ভিতৰত বাইদেউ যেনেকৈ সক্ৰিয় ভূমিকা লৈ বিদ্যালয়খনৰ বিভিন্ন কামত জড়িত হৈ থাকে, এনেকেই মোৰ টাউন CRCৰ প্ৰতিখন বিদ্যালয়ৰ যদি বিদ্যালয় প্ৰধানসকলে জড়িত হৈ থাকে তেনেহ'লে প্ৰতিখন বিদ্যালয়ে উন্নতিৰ পথত